পাণ আৰু ওপৰতে আছে এজোপা হৈছে জবা ফুলৰ গছ। নিয়ৰে এনেকুৱা এটা কাম কৰি আছে, সি নেমুৱে আৰু চাহে একেলগে খাই আছে। এইটো চাহ আৰু এইফালে নেমু। নিয়ৰ নেমুটো কেনেকুৱা পাইছা? সোৱাদ নাই একো। নেমু Hey guys, welcome back to our channel Rintu and Ruma. आप लोगों को এটা ধুনীয়া ভিউ এটা দেখাই লওঁ। আজি আমাৰ ভিডিওটো এইটো ভিউৰে আৰম্ভ কৰিব বিচাৰিছো। আমি আজি আহিছো ৰুমা, ৰিন্টু আৰু নিয়ৰ। ই এনে আহিছে মাজত। এইফালে পেলাম এতিয়া ৰাস্তাতে। অ'কে, আমি গৈ আছোঁ পেহীহঁতৰ ঘৰলৈ আৰু পেহাৰ কিছুমান ব্যতিক্ৰম কাম আপোনালোকক দেখুৱাম আজি। ইমানেই ইউনিক কিছুমান কাম কৰি আছে, চ' নিজেও চাওঁ লাগি আছিল। গতিকে গৈ আহোঁ আৰু তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। চ' আমি এইখিনিতে ৰৈছিলোঁ, ইমান ধুনীয়া বতাহ মাৰি আছে। স্কুটিতে আছো এতিয়া। স্কুটিতে আছোঁ আমি এতিয়া, নানামিলোঁ, কোনো নামাই নাই স্কুটিৰ পৰা। পেহীহঁতৰ ঘৰটো হ'ল এইফালে চাওক, এইটো আৰু এইটো কাষত এইটো পুখুৰীটো। নিয়ৰ আহা। নিয়ৰে মই ৰ'দত, একদম প্ৰখৰ ৰ'দ। অলপ আগতে অৱশ্যে বতাহ ধুমুহা আহিছিলে, কিন্তু বৰষুণটোহে নিদিলে ইয়াত। এতিয়া পূৰা ৰ'দ আৰু গৰম। মই বেক কেমেৰা দি পেলাই মই দেখাই আছোঁ। এইটো আমাৰ নিয়ৰ আৰু এয়া পেহাহঁতৰ বাৰী। হ'ল একেবাৰে চাপৰতে লাগি আছে অমিতা। চাপৰতে আপোনাৰ বোলে কেৰাহীটো পাতি থৈ আহিলে এইফালে ডাইৰেক্ট লৈ পেলাই বনাই খাবগৈ পাৰিব মানে একেবাৰে। এজোপা নেমু টাবত ৰুইছে আৰু লাগি আছে। এইটো এটা ঢেৰ লাগিছে, এইবিলাক কাম কৰি আছে। আৰু এইবোৰ পেহাই নিজে বনাইছে, এইবোৰ টাববোৰ। Seconds later. এয়া হ'ল আমাৰ পেহাই মানে ব্যতিক্ৰমী কিছুমান কাম কৰি আছে, আগতে কৰি আছিলে আৰু এতিয়াও কৰি আছে। আৰু পেহাই দেখাই দিব এতিয়া কি কৰি আছে, আমি চাওঁ বলক। এইজোপা এই জবা, ইয়াত মানে 7টা ৰং দি পেলাই এইটো হেৰি কৰা হৈছে, গ্ৰাফটিং কৰা হৈছে। সাতটা দি থোৱা আছে। ইয়াত এই 6টা আছে এইটো। তাৰপৰা ইয়াত কেইটা আছে? ইয়াত এই এটাত 2টা, এই 3টা কেইডাল আছে নহয়। এইটো দেখিছেনে আপোনালোকে? এইটো বস্তুটো এইডোখৰত মানে গ্ৰাফটিং কৰা আছে এইখনত। আৰু এইফালে হ'ল এইডোখৰত গ্ৰাফটিং কৰা আছে, দেখিছেনে? এইটো মানে ভেৰাইটিজ কালাৰ হ'ব ইয়াতে, একেজোপাতে ভেৰাইটিজ কালাৰ হ'ব। এইটো নতুনকৈ কৰা আছে, এইটো নতুনকৈ আৰু এইটো নতুনকৈ। ফুলাৰ পিছততো আৰু এইটো মানে চাবলগীয়া হ'ব, এটা বিৰাট মজা হ'ব। পেহাতে এটা খুলি দেখাম বুলি কৈছে। এতিয়া 10 দিনমান হৈছে ৰেপ কৰি থোৱা আছে ইয়াতে। এইটো চাওক, ইয়াত কেইটা আছে? 2টা। 3টা আছে। ইয়াত 3টা আছে। কি কালাৰ হ'ব ইয়াত? এই মচুৰ ৰং আছে আৰু এটা কফি ৰং, তাৰপিছত এইটো এই বগা আছে। হয় থ'ব, এইটো 3টা কালাৰ, এটা ডালত 3টা কালাৰ আহিব। চাওক, ভাবি চাওক তেতিয়াহ'লে কেনেকুৱা হ'ব মানে। আমি এতিয়া পেহাৰ বাগানখনলৈ সোমাই আহিলোঁ দেই। এইবোৰ চাওক, নেমু চাওক,
এইটো জবা ইয়াত এই গ্ৰাফটিং কৰা আছিলে এইখিনি এজোপা জবা এইটো ইয়াৰ পৰা এনেকৈ গৈ এইটো ইয়াত এয়া ফুলিছে এইটো অৰিজিনেলটো এইটো হয় অৰিজিনেল কালাৰটো হ'ল এইটো হেৰি কি কালাৰ হ'ব এইটো কি কালাৰ ক'ব জানো এইটো কি কালাৰ হ'ব ৰ'বা পিংক হ'ব এইটো হোৱাইট একেজোপাতে আকৌ চাওক ইয়াত গ্ৰাফটিং কৰা আছে এইটো এইফালে হোৱাইট আছে একেজোপা গছতে আৰু সেইফালে পিংক ফটো মাৰি আছে এজোপা নেমুজোপা ইমান সৰুতে দেখিছে নাই এইটো ইমান মৰম লগা একদম বাকলিটো হয় দেখিলেই গম পোৱা যায় পাতলা মানে সেই তলতো লাগি আছে মই তলত দেখাই দিছোঁ তলৰকেইটা পকি আছে এইফালে এটা পৰিয়ে গ'ল তলত পৰি থকা এটা আছে নাজানো এইটো মই এতিয়া খাম নেমু ইয়াত দুটা আছে এইটো গোল নেমু বাহিৰতো বাকলিটো কিন্তু বহুত পাতল হয় পেহা ন আৰু আমি খাইছোঁ তাত কাজি নেমু গ্ৰাফটিং কৰি দিছোঁ এইটো হৈছে কাজি নেমু এইডোখৰত গ্ৰাফটিং কৰা আছে চাওক এইজোপা গ্ৰাফটিং কৰা আছে এইটো মানে কাজি নেমু মানে অৰিজিন গোল নেমু কিন্তু তাত কাজি নেমু লাগিব কাষত এইটো এটা পুখুৰী মজা পুখুৰী আৰু সেইফালে চাওক পথাৰ সেইফালে এইবোৰ পকিছে নহয় এতিয়া এই পকাবোৰ মানে নিমখত ৰাখিব লাগে তাৰপিছত ইয়াত পেহাৰ বোৱাৰী আৰু এইফালে নাতি প্ৰতিজোপা গছতেই পাণ এজোপা আম বুনিয়া পুলি যেনিবা তাতে এইটো মানে নিজে হোৱা পুলি এইটো নিজে হোৱা পুলি গ্ৰাফটিং কৰি তলত নিজে হোৱা পুলি আছিলে আৰু এইডোখৰত গ্ৰাফটিং কৰি তলৰটো মানে নিজে গজা পুলি গুটি পৰি আছিলে তেনেকুৱা আছিলে আৰু এইডোখৰত মানে যিটো আমি কিনি খাওঁ চালানী আমটো যে চালানী আমটোৰ গছ পাতবাহাৰ এইটো আমি যিটো আমাৰ ঘৰুৱা ভাষাত মানে আমাৰ যে সেইটো হেৰি চিচা ফল কৰি পাতবাহাৰ এজোপা পাতবাহাৰ গছ ইয়াত পেহাই গ্ৰাফটিং কৰিছে ইয়াত তলত আছিলে এইটো মিহি কালাৰ মিহি পাতটো আছিলে কিন্তু ওপৰত চাওক একেজোপা গছতে দুটা ভেৰাইটি আৰু সেই আকৌ এই বহলটো আৰু লগতোতো ক'বই নোৱাৰে এইটো এজোপা পাণ মানে কোনজোপা গছত নাই মানে পাণ প্ৰত্যেকজোপা গছতে পাণ আম গছ এজোপা এইজোপাত বোলে দুবছৰৰ পৰা লাগি আছে এজোপাত এইজোপা চাওক ইমান চাপৰ ৰোমা চক পুৰা এইটো বহল পাতটো এইজোপাটো গ্ৰাফটিং কৰিছে এইজোপা হ'ল ডাঙৰ পাতৰটো অৰিজিনটো ডাঙৰ পাতৰ কিন্তু তাত পেহাই গ্ৰাফটিং কৰিছে এইটো সৰু পাতৰ একদম চিৰিলি যিটো পাতটো যে তাত এইটো গ্ৰাফটিং কৰিছে এইটো অলপ অৱশ্যে সৰু হৈ আছে কিন্তু আৰু দুদিনমানৰ পিছত ইয়াত মানে স্পষ্টকৈ আহিব ন বঢ়িয়া ঘৰৰ চৌহদত গোটেই চব পুলিয়ে পাব আপোনালোকে আমি যে এতিয়া চাই আছিলোঁ সন্মুখত 7-8টা লাগিছিল বুলি কৈছিলোঁ যে তাৰে ডাল এইটো এইফালে এইটো অমিতা এইসোপা নেমু এইখিনিতো গোটেইখিনি নেমুৱে হয় এইজোপা হ'ল বুগেনভেলিয়া এইটো মানে হেৰি বিভিন্ন ৰঙৰ কৰিব লাগিব গ্ৰাফটিং কৰি পেলাই এইটো তাৰ কাৰণে এনেকৈ ৰুই ৰাখিছোঁ ইতিমধ্যে মানে কৰিবই লাগিছিলে হ'ব মানে ওপৰখিনিটো কাটি দিব চাগে ন এইখিনি কাটি দিম ওপৰখিনি কাটি দিব লাগিব ইমানমানতে কাটিব ন এইখিনি গোটেইখিনি ফুলি আছে জবা এইটো কিবা কফি নকয় এইটো জুইচলা ৰঙৰ নিচিনা এইটো ফুলিব এইটো এইবোৰ নেমু এইফালে লাইন লাইনকৈ আছে এইফালে নেমুটো আছেই তামোল আছে লগত প্ৰতিজোপা তামোলতে
পাণ লাগি আছে আৰু আছে নাৰিকল একদম চব চাপৰ্টে লাগিব এতিয়া লাগিব হৈ আছে সেইখিনি আৰু এজোপা গোল নেমু চাওক একেবাৰে চাপৰ্টে লাগিছে গোটেইখিনি লমা লাগি আছে চবতে গোটেইখিনি মানে নেমু আপুনি ইয়াত অভাৱ নাপায় মানে কি লাগে মানে প্ৰতিটো কোৱালিটিৰ আপুনি নেমু ইয়াত পাব আৰু আপুনি কণ্টেক্ট কৰিব পাৰে যদি লাগে কিমান লাগে মানে আপোনালোকৰ কণ্টেক্ট কৰিব পাৰে মই অৱশ্যে পেহাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম কাজি নেমুটোৰ তলত মানে সৰি গেলি গৈছেগৈ এইখিনি দেখিছেনে আপোনালোকে এইখিনি গেলি গৈছে চাওক বজাৰৰ অভাৱত এইখিনি গেলি যাবলগীয়া হৈছে ইমানেই কাজি নেমু চাৰিওফালে মুঠতে গোটেই বাউণ্ডেৰীত কাজি নেমু এইটো হেৰি আপেল বগৰীটো এইটো চাওক এইটো আপেল বগৰী আৰু মানে গছজোপা ওলাইছেহে ফুলিলে চাওক এইফালে চাওক এয়া আৰু এইফালে চাওক এয়া নেমু গোটেই হেৰি আঁতৰত সেইটোতো নেমুৱে আৰু এইখিনি গোটেইখিনি এয়া নেমু চাওক নিজে সৰি পৰি আছে এইসোপা চব বুঢ়া হৈ গ'ল এইসোপা জলকীয়া চাওক জলকীয়া চিঙাই নাই ইমানে জলকীয়া আছে সেইখিনি জলকীয়া চিঙাই নাই চাওক গোটেই জলকীয়া পেহাই বোলে আমাক নেমু কেইটামান দি প্ৰথম কৈছে 1 minute 37 seconds later. গছ এইজোপা গছ হৈছে পাতৰ পৰাও নেমু গছ হৈছে পাতৰ পৰা নেমু গছ হয় এয়া কুঁহিয়াৰ আৰু সেইজোপা কলগছ লাগিবই চাগে সেইজোপা এইটো চাপৰজাত ন চাপৰজাত মানে লাগিলে কল থোকচোন মাটিতে লাগিব নাই ইয়াতকৈ অকণমান ওখ হ'ব এইটো পুৰঠ মানে চাপৰ এইটোত লাগিব পাৰে পেহাই যি কৰে প্ৰতিটো বস্তু মানে এনেকুৱাকৈ হয় একদম চব বস্তু মানে একদম লমা লাগে আমিতো আগৰ পৰাই জানো গতিকে পেহা অকল এইটো গুণৰে অধিকাৰী নহয় কেইবাটাও গুণ আছে তেওঁ সেইখিনিৰ পৰা মই পিছত কৈছোঁ ইমানে এবাণ্ডেণ্টলি লাগিছে মানে কোনো তাত মানে কৃপণালি নাই মানে গছ কেইজোপাত ইমানেই ধুনীয়াকৈ লাগিছে দেখিয়ে মৰম লাগি এইখিনি আটাইখিনি হৈছে নেমু পুলি পাতৰ পৰা আৰু ডালৰ পৰা এইখিনি নেমু পুলি হৈছে ইণ্টাৰেষ্টিং কথা ফুলত খোৱা বস্তু লগাই থোৱা আছে মই দেখুৱাওঁ একেবাৰে তলত নি পেলাই দেখুৱাব লাগিব অকণমানটো ছাইড কৰি দিয়া পাণ এইটো হৈছে পাণ আৰু ওপৰলৈ আছে এজোপা হৈছে জবা ফুলৰ গছ কেনেকুৱা মানে মইতো শ্বক হৈ গৈছোঁ শুনি পেলাই সেইটো এয়া পাণ আমি এতিয়া চাবলৈ যাওঁ তেওঁৰ ফিচাৰীকেইটা ইফালে আছে ফিচাৰী এইফালে ঘৰ বনাইছে তেনেকৈ ঘৰ উঠাইছে আৰু এইখিনি চবখিনি নেমু গছ মজা লাগিছে গোটেইখিনি বগা কাৰণে বেছি মজা লাগিছে দেখি ৰাজহাঁহ দুটা আছে ইয়াত বগা হাঁহ কি হাঁহ হ'ব আৰু পুখুৰীটো ইয়াতে হাঁহখিনি ইয়াতে থাকে আমি এইফালৰ পৰা আহিছিলোঁ আচলতে এখন ভিডিঅ'টো কৰিবলৈ সেই ছাইডেদি আহিছিলোঁ আৰু এতিয়া মানে আমি এইটো পাৰেদি আহা এটা কথা কি জানেনে এটা সময়ত পেহাই সাংস্কৃতিক জগতখনত নিজৰ প্ৰতিভাৰ বলত তেওঁ দবদবাবলৈ সক্ষম হৈছিল আৰু তেওঁ ঢোল পেঁপা গগনা বাঁহী সংগীত আৰু হাতৰ বিদ্যা আটাইবোৰতে অত্যন্ত পাৰ্গত আছিল কিন্তু প্লেটফৰ্মৰ অভাৱত প্ৰতিভাবোৰ বঞ্চিত হ'ব লগা হৈছে One eternity later. এইটো চাওক এইটো বাকলিটো কিমান পাতল হয় এইটো বহুত পাতল হয় বাকলিটো একদম পাতল আমাৰ এনেকুৱা গোল নেমুবিলাকৰ বাকলি বহুত ডাঠ থাকে ন
ইমান একদম থিন বাকলি